নমস্কাৰ, মোৰ নাম হিতেশ বৰ্মন। মই ইমান কথা ক'ব নাজানো, কিন্তু তথাপি আজি কেইটামান কথা ক'ম বুলি ভিডিঅ'টো কৰিছোঁ। আমাৰ জুবিন দাৰ ক্ষেত্ৰতো যে ইমান দিন তদন্ত কিহৰ? বুজি পাইছোঁ, তদন্ত নহ'লে আমাৰ আইনী ব্যৱস্থাই সিহঁতক উচিত শাস্তি দিব নোৱাৰে, কিন্তু ইমান দিন লাগাতকৈ বেছি হোৱা নাই নেকি বাৰু? যিদৰে সাধাৰণ মানুহক পুলিচে মাৰি মাৰি সঁচা কথা উলিয়াইছিল, ঠিক তেনেদৰে সিহঁতকো গোটেইকেইটাকো লৈ আনক, গোটেইকেইটাকো ধৰি মাৰক। যেতিয়ালৈ সঁচা কথা নকয় তেতিয়ালৈ সিহঁতকো মাৰক। আমাৰ আইনী ব্যৱস্থা কি সকলোৰে সমতা নহয় জানো? সকলোৰে সমান অধিকাৰ নহয় জানো? গণতন্ত্ৰ সকলোৰে সমান অধিকাৰ নহয় জানো? ঠিক তেনেদৰে সিহঁতকো লৈ আনক। আৰু আমাৰ ৰাজনীতিৰ নেতাবোৰে, প্ৰথমতে মই কওঁ দেই, মই কোনো ৰাজনৈতিক পক্ষত নাই, না বিজেপি না কংগ্ৰেছ। যদি চৰকাৰে ভাল দিশত কাম কৰে তেনেহ'লে ভাল বুলি ক'ম, যদি বেয়া দিশত কৰে তেনেহ'লে মাত মাতিম। আমাৰ জুবিন দা যিদৰে আছিল ঠিক তেওঁৰ আদৰ্শৰে মই আগবাঢ়ি যাওঁ। কিন্তু বৰ্তমান সময়ত আমাৰ এই ৰাজনৈতিক নেতাবোৰে যে দলপক্ষবোৰে কিয় ইমান লেতেৰা ৰাজনীতিগিৰি কৰি আছে? আমাৰ জুবিন দাৰ সুবিধা লৈ এই লেতেৰা ৰাজনীতি কৰিবলৈ আপোনালোকৰ লাজ লগা নাই? আৰু কিছুমান নিউজ চেনেল, মই কালি এটা ভিডিঅ' দেখিছোঁ, কিবা অসমীয়া প্ৰতিদিন বুলিকে, ইণ্ডিয়ান আইডলত এজন ল'ৰাই যোৱা বুলিকে এই আগৰ ভিডিঅ'বোৰ অক্ষয় কুমাৰ কোনোবাই কান্দা কান্দি ভিডিঅ'বোৰ এডিট কৰি লগাইছে, লগতে মায়াবিনী গানটো লগাই দিছে। মায়াবিনী গানটোৰ প্ৰতি আমাৰ যি ইমোশ্যন, সেইটোৱে মানে সিহঁতে অপমান কৰাৰ দৰে লাগিছে। সিহঁতে নিউজ চেনেল, নিউজ পৰ্টেল এটা সিহঁতে পষ্ট কৰে, সিহঁতে প্ৰকাশ কৰে, তাৰ আগতে সিহঁতে ভালদৰে চাই ল'ব নোৱাৰে। সিহঁতেতো বুজি পায় পিছত কৈছে সম্পাদনা, কোনোবাই সম্পাদনা কৰা বুলি, কিন্তু সিহঁতে সেই ভিডিঅ'টো তাতে কিয় দিব লাগে? লাজ নালাগে? টিআৰপি ভাবে ইমান মানে তল পৰিব পাৰিনে? আৰু কিছুমান ফাল্টু মানুহ যি মোবাইলত কেমেৰা আগত লৈ কেমেৰাটো চলাৰ পিছতে কান্দি কান্দি দেখুৱায়, সেইবোৰ মানুহক কি ক'ম আৰু? আৰু যিবোৰ ৰিল ডান্সাৰ, আপোনালোকক চৰণত সেৱা জনাইছোঁ। আমাৰ জুবিন দাৰ ন্যায় নোপোৱালৈ আপোনালোকে প্লিজ আমাৰ জুবিন দাৰ গানবোৰ ইউজ কৰি ডান্স কৰি ভিডিঅ' নবনাব। একদম বাৰে বেয়া দেখে, তেখেতক অপমান কৰাৰ দৰে লাগে। কেইদিনমান ৰখক তেখেতে ন্যায় পোৱালৈ, কমচে কম। আমাৰ মানে এতিয়া বৰ্তমান ক্ষেত্ৰত যোনটো ন্যায়ৰ ব্যৱস্থা, সেইটো মানে কি ক'ম আৰু, কথা ক'ব লগা নাই। বৰ্তমান সময়ত আমাক জাষ্টিছ ফৰ জুবিন গাৰ্গ বুলিকে সকলোৱে হেছটেগটো প্ৰয়োগ কৰক। কোনোবাই লহুণ ছিঙিলে কিমান মিঠাতেল দিব, কেতিয়া মিঠাতেল দিব, এইবোৰ এতিয়া আমাৰ প্ৰয়োজন নাই। এইবোৰ যদি এতিয়া কথা ওলোৱা যায়, আমাৰ দৃষ্টিগোচৰটো বেলেগ দিশতহে গতি কৰিব। বৰ্তমান সময়ত এনেধৰণৰ কথাবোৰ এতিয়া বৰ্তমান নচলাটোৱেই বিচাৰোঁ। যিমান পাৰে আমাৰ জুবিন দাক ন্যায় লাগে। আৰু এটা লাজৰ বিষয়ে, আমাৰ অসমৰ সম্পদ, যি আমাৰ অসমৰ সকলো বুলিয়ে ক'ব লাগিব, তেওঁ নাথাকাৰ পৰা এতিয়া আমাৰ অসমখন মানে উকা উকা যেন লাগিছে। তেওঁৰ বাবে জাষ্টিছ বিচৰাটো বহুত লাজৰ কথা, বহুত অপমানৰ কথা। সকলোৱে যাতে আপোনাৰ ছ'চিয়েল মিডিয়াত হেছটেগ জাষ্টিছ ফৰ জুবিন গাৰ্গ বুলিকে শুদ্ধকৈ লিখক, শুদ্ধকৈ তেওঁ যাতে সোনকালে ন্যায় পায় তাৰ ব্যৱস্থা যাতে চৰকাৰে কৰে, সেই আহ্বান। যদি চৰকাৰে নকৰে তেনেহ'লে আমাৰ মানুহবোৰতো জুবিন অনুৰাগী সকলকতো সকলোৱে বুজিয়ে পায় কি কৰিব। তাকেই, ধন্যবাদ।